সাংবাদিক বন্ধু বান্ধৱীসকল 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই 10টা সংকল্পৰ কথা ৰাইজৰ আগত উল্লেখ কৰিছিলোঁ। তাৰ এটা সংকল্প আছিল যে আমি পঢ়া বিদ্যালয় মহাবিদ্যালয়খনলৈ উভতি যোৱা। কি ধৰণে বিদ্যালয়খন পৰিচালিত হৈছে, তাত কি অসুবিধা আছে, তাত আমি কি ধৰণে তাৰ শৈক্ষিক উত্তৰণত সহায় কৰিব পাৰোঁ, আমি যদি প্ৰত্যেকজন ব্যক্তিয়ে অলপ হ'লেও যদি চাব পাৰোঁ তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানবিলাকৰ গৰিমা উভতি আহিব, তাকে মই বিশ্বাস কৰোঁ। এই পৰামৰ্শ বা আহ্বান ৰাইজৰ আগত দাঙি ধৰাৰ লগে লগে মই নিজেও অনুভৱ কৰিছিলোঁ যে মোৰ যিমানখিনি মই কৰিব পাৰোঁ সিমানখিনি মই পঢ়া বিদ্যালয় বা মহাবিদ্যালয়খনলৈও উভতাই দিয়াৰ প্ৰয়োজনীয়তা আছে। বাল্য ভৱনৰ এই পবিত্ৰ শিক্ষানুষ্ঠানখনত বা পবিত্ৰ জ্ঞান মন্দিৰতে মোৰ প্ৰথম বিদ্যালয় বা শিক্ষাৰ জীৱন আৰম্ভ হৈছিল। অকল মোৰে নহয়, মোৰ জ্যেষ্ঠ ভাতৃ জয়ন্ত বিশ্ব শৰ্মা, দিগন্ত বিশ্ব শৰ্মা আৰু মোৰ পৰলোকপ্ৰাপ্ত ভাতৃ প্ৰশান্ত বিশ্ব শৰ্মায়ো এই বিদ্যালয়তে তেওঁলোকৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল। বিদ্যালয়খনলৈ উভতি আহি সকলোকে লগ পাই পবিত্ৰ অনুভৱ কৰিলোঁ, এক অদ্ভুত শান্তি অনুভৱ কৰিলোঁ। মাজে মাজে ভৱিষ্যতেও আহি থাকিম আৰু বিদ্যালয়খনক এই পৰ্যায়লৈ লৈ অহা অবলা বাইদেউ আৰু আটাইকে পুনৰ এবাৰ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্যাৰ, মিড ডে মিলৰ কথা কি আহিছে? আপোনালোকে তেতিয়াই কল 1972ত মোৰ এতিয়াও মনত আছে যে মই এই স্কুলত টিফিনৰ সময়ত বা মিড ডে মিলৰ যি আজিকালি মিড ডে মিলৰ সময় বুলি কওঁ, লোভ আৰু কল খোৱা মোৰ আজিও ইয়াত মনত আছে। পাচিত আছিলে, এফালৰ পৰা বিলাই গৈছিলে, আমি খাইছিলোঁ। গতিকে সেই স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে। আৰু আপোনালোকে চিন্তা কৰক যে আজি আমি সমাজে কৈছোঁ যে